and welcome back my YouTube channel Taponas Vlog. তো আপোনালোকক মই আজি বেলেগ টাইপৰ অলপ দেখুৱাম ভিডিওটো মানে বেলেগ টাইপৰ নহয় আমাৰ গাঁৱতে হৈছে তেনেকুৱা পৰিস্থিতি যে বানপানী সব জায়গাতে বানপানী হৈছে আমাৰ ইয়াতো বানপানী হৈছে এনেকুৱা তো বানপানী দেখিছে ইয়া বানপানী মানে আমি ধান ৰোৱা আমাৰ হৈছিল এসপ্তাহ মানে হোৱা নাই আৰু বানপানী হৈ গ'ল তো মানে কি হ'ব এবাৰ একো মানে ভাবি পোৱা নাই আৰু 2022 মানে একেবাৰে বেয়া বুলি মই ভাবো তো আজি ভিডিওটো অলপ পাটকে হ'ব তো এতিয়া বৰ্তমান মই বানপানী সমস্যাটো দেখুৱাই আছো কিন্তু আৰু হেদিনাখন মই ভিডিও কৰি থোৱা আছিল সেইবোৰ আপোনালোকক দেখুৱাম যে খেতি আমি হেদিনাখন কৈছিলো মানে আপোনালোকে পাব ভিডিওত তো আমাৰ দাদা এজনো আছে ইয়াতে তো দাদাজনে কিবা এটা ক'ব বানপানীৰ বিষয়ে মানে আমাৰ বছৰি হয় ইয়াত বানপানী দাদা বানপানীটো সমস্যাত আপুনি কি বুলি ক'ব খোজে আমাৰ ইয়াত বানপানীটো হৈয়ে থাকে মানুহৰ ধান চান সব বুঢ়াই লৈ যায় আৰু মৰি যায় পিছত বহুত কষ্ট হয় কঠীয়াৰো এবাৰ মৰি যোৱাৰ পিছত কঠীয়া নোপোৱা হয় এনেকৈ আমি ইয়াত চলি থাকোঁ আমাৰ অসুবিধাটো বেছি আমাৰ এতিয়া ইয়া আপোনালোকৰ সন্মুখত গোটেই বানপানী বুৰি আছে 3বাৰমান হৈয়ে গ'ল বানপানী হয় হয় আৰু এতিয়া আহি পাইছে আজি এইটো কিমান দিন থাকে বানপানীটো ক'ব নোৱাৰোঁ যি ৰুইছিলোঁ সেইটো সব তল গৈছে তাকে চিন্তাত আমি পৰি আছোঁ ৰাইজে তো বন্ধুসকল এতিয়া শুনিলে দাদাজনে কি ক'লে তো বানপানীৰ সমস্যা মানে আমাৰ এইটো 1 নম্বৰ সমস্যা বুলিয়ে ক'ব গোটেই অসমতে বানপানী এইটো মানে মেজৰ সমস্যা বুলিয়ে ধৰা যায় বা ধৰিব লাগে ধৰা যায় নহয় ধৰিব লাগে চৰকাৰে এইটো বিষয়টো চাই আছে কিছুমানে সুবিধা দিছে আৰু কিছুমান দিব পৰা নাই এতিয়া আমি থকা হ'লে আমিও দিলোহেঁতেন এতিয়াতো মই বৰ্তমান নতুন ইউটিউবাৰ এতিয়া ইউটিউব জগতত মই ভৰি দিছোঁহে কিন্তু মই এতিয়ালৈকে গ্ৰ' হ'ব পৰা নাই তো সব বন্ধুসকল কমেণ্ট কৰি জনাবা যে এই সমস্যাৰ কাৰণে কি কি কৰিব পাৰোঁ বা যিমান পাৰে আপোনালোকে সহায় কৰিব মই ইমানটোৱে কওঁ আৰু বন্ধুসকল মই এই ভিডিওটো শ্বৰ্টকৈ দেখুৱাব মানে চেষ্টা কৰিছোঁ যে কঠীয়াৰ পৰা কেনেকুৱা ৰুৱে আৰু ৰোৱাৰ পৰা কেনেকুৱা ধান হয় ধান হোৱাটোতো দেখুৱাব নোৱাৰোঁ বাট এতিয়া দেখুৱাইছোঁ কঠীয়াৰ পৰা কেনেকুৱা কঠীয়া মানে বান্ধে মুঠা বান্ধে আৰু তাৰ পৰা কেনেকুৱা ৰুৱে সেইবোৰ আপোনালোকক দেখুৱাম এইটো ভিডিঅ'ত তো আপোনালোকে চাই থাকক ভিডিঅ'টো চাই থাকিলে আপোনালোকে বুজি পাব চ' চাই থাকক আমাৰ ধান ৰুবলৈ দিছিলে তেতিয়া মই গৈছিলোঁ পথাৰলৈ তো আপোনালোকে ইয়াত দেখিব ধান ৰোৱা আৰু তোলাটোতো মই দেখুৱালোঁ কঠীয়া তোলা আৰু বেছিকৈ নেদেখুৱাওঁ বহুতে জানেই ধান ৰোৱা আৰু কঠীয়া তোলা কি বস্তু অসমৰ মানুহটো চবেই জানে কেনেকুৱা ৰুব লাগে কি কৰিব লাগে চ' আৰু বৰষুণো আহিলে তো বৰষুণ অহাৰ কাৰণে মই ঘৰলৈ যাওঁ এতিয়া তো ঘৰলৈ যাবলৈ মই ৰেডি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু ৰাস্তাতে মই আমাৰ কেঁচা মেলটো ওচৰত আছে তো তাত দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ কেঁচাৰ মেল ঘৰৰ ওচৰতে আছে দেখুৱাই দিছোঁ অকণমান ভিউটো ইয়াৰ পৰা পাথৰ ভাঙি মানে নিয়া হয় এইটো আমাৰ মেইন ৰোডটো ইয়াৰ পৰা আৰু পথাৰৰ পৰা আহি মই ট্ৰেক্টৰৰ চকা খুলিবলগীয়া হ'ল তো সেয়া চকা খোলা হৈ আছে চাওক
আৰু তাৰ পাছত মই আমাৰ দাদা এজনৰ পুখুৰী এটা হেঁচিছিলে, তো পুখুৰী হেঁচা মাছ চাবলৈ মই আকৌ তাত পাই গ'লোঁ। এতিয়া আপোনালোকে মাছ চাব, সেয়া মাছ বহুত মাছ, মাগুৰ পালোঁ, কিবা পালোঁ, চাব আপোনালোকৰ ভিডিঅ'ত দিয়া আছে। দীঘল নকৰোঁ, তো আজিলৈকে ইমানটোৱে। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো দবাই দিব, কাৰণ আহি থকা যোনবোৰ নতুন ভিডিঅ' তেতিয়া আপোনালোকে সোনকালে পাই যাব। তো আজিলৈকে বাই।